নমস্কাৰ বন্ধুসকল, PS পোল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ 28 নম্বৰ দিন আৰু এই 28 নম্বৰ দিনত মই কি মেনেজমেণ্ট কৰিছোঁ, কি ধৰণে ব্যৱস্থাপনা কৰিছোঁ তাৰ বিষয়ে সবিশেষ জনাবলৈ আগবাঢ়িছোঁ। আৰু যোৱাকালি তাৰ আগৰ দুদিন মই ভিডিঅ' দিয়া নাছিলোঁ আৰু সবিশেষ এই ভিডিঅ'টো আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। যিহেতু মই আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁৱে যে পোৱালিবিলাক ডাঙৰ হৈছে আৰু তেওঁলোকৰ কি হৈছে দানাটো চেঞ্জ হৈছে আৰু সেইকাৰণে ফিনিচাৰ দানা খোৱাৰ কাৰণে কিয়বা মই এতিয়া দানা চেঞ্জ হ'লে যিহেতু লিভাৰ টনিক দিব লাগে, সেয়েহে মই আজিৰ পৰা ব্ৰুটন লিভাৰ টনিক ব্যৱহাৰ কৰিছোঁ। একেদৰে কাইলৈ ব্যৱহাৰ কৰিম আৰু পৰহিলৈ 3 দিন একেৰাহে ব্যৱহাৰ কৰিম। আৰু ইয়াত যি দেখিছে আপোনালোকে পোৱালিখিনি ইয়াত সৰু সৰু যি এটা মই বৰ্ডিং বনাই ৰাখিছিলোঁ সৰু পোৱালিৰ কাৰণে, ইয়াৰ পৰা মই কিছুমান ডাঙৰ পোৱালি এইটো বৰ্ডিঙলৈ শ্বিফ্ট কৰি দিলোঁ। আৰু আজি কি কৰিছোঁ, ইয়াত নতুন ভুচি অৰ্থাৎ ফলিয়া দি দিছোঁ। যিহেতু আগৰ ফলিয়াখিনি বেয়া হৈ গ'ল আৰু সেইকাৰণে ইয়াত মানে পাতলাকৈ হ'লেও আপোনালোকে দেখিছে নতুন ফলিয়া দি দিলোঁ। যিহেতু আৰু 10-12 দিন আছে, 40 দিনমানৰ ভিতৰত পোৱালিখিনি লিফ্টিং কৰিব, সেয়েহে বৰ ডাঠকৈ দিয়া নাই। আৰু আজি আৰু এটা কাম কৰিছোঁ, যিহেতু ইয়াত এই যিখিনি ডাঙৰ পোৱালিখিনি ৰাখিছিলোঁ এই দুটা বৰ্ডিঙত, এই বৰ্ডিংটোত যিখিনি অলপ এই ডাঙৰখিনিতকৈ কিছু পৰিমাণে সৰু যিখিনি পোৱালি আছিলে সেইখিনি কি কৰিছোঁ, সেই লাষ্টত এটা বৰ্ডিং বনাইছোঁ, তাত দেখাইছোঁ আপোনালোকক। আৰু এইটো বৰ্ডিঙত থকাও যিখিনি অলপ এই ডাঙৰখিনিতকৈ কিছু পৰিমাণে সৰু যিখিনি পোৱালি আছিলে এই বৰ্ডিংটোত মই ৰাখি দিছোঁ। যিহেতু এই ডাঙৰ বৰ্ডিংটোত যিখিনি অলপ সৰু পোৱালি অৰ্থাৎ মিডিয়াম চাইজৰ যিখিনি পোৱালি আছিলে সেই পোৱালিখিনিয়ে খোৱাত কিছু অসুবিধা পাব, কাৰণ ডাঙৰখিনিয়ে হেঁচা ঠেলা কৰি পিনে তাহাঁতক খাব নিদি নিজেহে খাব। সেইবাবে এই বৰ্ডিংটোত এই সৰু সৰু মানে মিডিয়াম চাইজৰ পোৱালিখিনি ৰাখি দিছোঁ। মানে মই 3টা মানে কোৱালিটিত ৰাখিছোঁ, একেবাৰে ডাঙৰৰ 2টা বৰ্ডিং সেই 2টা, আৰু একদম ইয়াত আপোনাৰ মিডিয়াম চাইজৰ ৰাখিছোঁ, আৰু একদম ফাৰ্ষ্টত যিটো বৰ্ডিং বনাইছিলোঁ দেখাইছিলোঁ প্ৰথমেই সেইটো সৰুখিনি ৰাখিছোঁ। গতিকে এনেকৈ মই 4টা বৰ্ডিং বনাই ধুনীয়াকৈ ৰাখি দিছোঁ। আৰু প্ৰতিদিনাই কি কৰিব লাগে, ফাৰ্মখন এবাৰকৈ হ'লেও দিনটোত ৰেকিং কৰিব লাগে। আৰু যদি ৰেকিং কৰা নহয় তেন্তে কি হ'ব, ইয়াত এমনিয়া গেছ হ'ব, আৰু এমনিয়া গেছ হ'লে সিহঁতৰ কি হ'ব, গেছ হ'লে সিহঁতৰ শৌচ ঢিলা হ'ব, আৰু কি হ'ব, যিখিনি খাব সেই খোৱাখিনি সিহঁতৰ শৰীৰত নালাগিব। আৰু গেছ বেছিকৈ হ'লে কি হ'ব, মৰ্টেলিটিও হয় কিন্তু বেছিকৈ গেছ হ'লে, কিয়নো তাহাঁতৰ গেছৰ ফলত মানে কি হয়, সিহঁতৰ হাৰ্টটো ব্লক হৈ যায়, আৰু হাৰ্টটো ব্লক হৈ গ'লে মৰ্টেলিটি হয়। ইয়াৰ উপৰি গেছৰ পৰা আৰু নানা ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে সেইকাৰণে ফলিয়াটো সদায় ৰেকিং কৰিব লাগে, পাৰিলে স্প্ৰে কৰি থাকিব লাগে। মই 2 দিনৰ মূৰে মূৰে কিন্তু স্প্ৰে কৰি থাকোঁ। আৰু কি স্প্ৰে কৰিছোঁ আপোনাক স্ক্ৰীণত মই দেখাই দিম। এইটো দৰৱ মই স্প্ৰে কৰি আছোঁ, আৰু এই দৰৱটো খুবেই ভাল। ইয়াৰ 1 লিটাৰৰ দাম 2500 টকা। কম পৰিমাণে লৈ আহিলেই হ'ল, আপোনালোকে স্প্ৰে কৰি থাকিব পাৰিব। আৰু এইটো CRD বেমাৰৰ কাৰণে খুবেই ভাল এটা স্প্ৰে, আৰু এইটো স্প্ৰে কৰি থাকিলেও মানে পটকৈ এই বেমাৰটো নাহে তাৰমানে। আৰু ভিক্সৰ নিচিনা গোন্ধ আহে, আৰু সিহঁতৰ মানে নাকত যেতিয়া সোমাব, যদি কেনেবাকৈ অকণমান থাকেও মানে হেল্প হয়। এইটো মানে সিহঁতৰ কফ চফবিলাক বা নাকৰ কিবা পানী লগা প্ৰব্লেম থাকিলে ভাল হোৱাত সহায় কৰে। আৰু এইটো টাইমৰ পৰা যিহেতু তাহাঁতৰ ৱেইটটো বেছিকৈ ল'বলৈ আৰম্ভ কৰে, যিহেতু প্ৰায় 70 গ্ৰাম 80 গ্ৰাম এনেকৈ ল'বলৈ আৰম্ভ কৰে, সেয়েহে দানাটো একদম ভালকৈ দিব লাগে, যাতে তাহলে ভালকৈ মানে খাব পাৰে, ইনটেক কৰিব পাৰে। সেইকাৰণে মই দানাবিলাক এনেকৈ বাচন ফুলকৈ দিছোঁ, যাতে প্ৰতিটো পোৱালিয়ে ভালদৰে খাব পাৰে, ভালকৈ দানাটো ইনটেক কৰিব পাৰে। সেইকাৰণে ভালকৈ ফুলকৈ এই ধৰণে দিছোঁ। আৰু দিনত হ'লে মই কি কৰোঁ, ইমানটো দিওঁ, যিহেতু কমকৈ দিলেও দিনত হৈ যায়। দিনত মানে মই চাই থাকিব পাৰোঁ, যদি কমি যায় আকৌ মই দি দিব পাৰোঁ। কিন্তু ৰাতি যিহেতু মই ভিডিঅ'টো বনাই আছোঁ, ৰাতি মই দিবলৈ অসুবিধা হয়, কেতিয়াবা যিহেতু বাৰিষাৰ বতৰ, বৰষুণো দি দিব পাৰে বা কেতিয়াবা সাৰ নাপাব পাৰোঁ। সেইবাবে মই ৰাতি হ'লে কি কৰোঁ, সৰহকৈ দি দিওঁ, ফুলকৈ দি দিওঁ। এই ধৰণে মই মেনেজমেণ্টবিলাক কৰি আছোঁ। যিহেতু পাত্ৰবিলাক এয়া দেখিছে আপোনালোকে, ফুলকৈ নাই, হাফ অলপ কমি আছে, এইটোত ফুল আছে। 2 ঘণ্টামান আগত মই দানা দিছিলোঁ, সেয়েহে মানে অলপমান খাই দিলে। সেইবাবে মই এতিয়া আকৌ যিখিনি খালী দেখিছোঁ তাত ফুল কৰি থৈ যাম। যিহেতু আজি এটা কাম মই পাহৰিছোঁ, এই আপোনালোকে যিটো পাত্ৰখনৰ যিখন থালিখন দেখিছে, এই থালিখন আজি চফা কৰিব পাহৰিলোঁ। ইয়াত দানাৰ কিছুমান প্ৰলেপ লাগি আছে আপোনালোকে দেখিছে, আৰু এই দানাৰ প্ৰলেপবিলাক যদি চফা কৰা নহয় তেন্তে ইয়াত বেক্টেৰিয়া জন্ম হ'ব, আৰু বেক্টেৰিয়াবিলাক দানাৰ লগত মিহলি হৈ পোৱালিবিলাকে খাব, আৰু তাহাঁতৰ ডায়েৰিয়া হ'ব পাৰে, অন্য বেটৰ বেমাৰ হ'ব পাৰে। গতিকে আৰু এই লাইনটো গ'লকৈ আপোনালোকে দেখিছে, এইবিলাক মই খোৱাৰ আগত ধুনীয়াকৈ চফা কৰি দিম। আৰু যিহেতু মোৰ ইমাৰ্জেঞ্চি লাইট মই লগাই ৰাখিছোঁ, যিহেতু মোৰ ইনভাৰ্টাৰ ব্যৱস্থা নাই, এই ধৰণৰ ইমাৰ্জেঞ্চি লাইটৰ মই ব্যৱস্থা কৰিছোঁ। প্ৰায় 6টা লাইট মই জ্বলাই ৰাখিছোঁ গোটেই ফাৰ্মখনত, ইমাৰ্জেঞ্চি লাইট। আৰু বেছি দেৰি নজ্বলে, তথাপিতো 3 ঘণ্টাৰ পৰা 4 ঘণ্টা জ্বলে নতুন অৱস্থাত। পুৰণা হৈ গ'লে লাহে লাহে ইয়াৰ পাৱাৰটো কমি যায়। মানে কি, বেটেৰী বেকআপটো কমি যায়, আপোনাৰ প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা, তাৰপিছত 1 ঘণ্টাও জ্বলিবগৈ শেষত গৈ। সেইবাবে প্ৰতি কোটাতে মই 1-2টাকৈ ইমাৰ্জেঞ্চি লাইট কিনি থাকিবলৈ চেষ্টা কৰোঁ, আৰু নতুন হৈ থাকিলে চাৰ্জবিলাক অলপ দেৰিলৈকে যায়। তেন্তে ভিডিঅ'টো বেছি দীঘল নকৰোঁ,
যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোলৈ আপোনালোক যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ